তো হেল্ল' ফ্ৰেণ্ডছ, মই আজি মোৰ এতিয়া ব্ৰেকফাষ্ট কৰি লৈছোঁ। তাৰপিছত মই এতিয়া মাৰ লগত অফিচ যাম। তো সেইটো কাৰণে মই এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ। চাওকচোন ব্ৰেকফাষ্ট কি আছে। একোৱে নাই, মোকে অকল বহিব দিছে। তো আজি মই এতিয়া ফুচকা খাবলৈ যাম। মানে এতিয়া নহয়, মই সন্ধিয়া 5টা বজাত খাবলৈ যাম। 5টা বজাত মই এতিয়া মাৰ লগত অফিচ যাম। তাৰপিছত মোৰ 2টা বজাত শ্বুটিং আছে। তাৰপিছত মোৰ 4টা বজাত ডান্স ক্লাছ আছে। লৰালৰি হ'ব। মায়ে কৈছে কি যে মোৰ চিফৰ চিত্ৰলেখা আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইবটো এনেকৈ কৰিব আৰু লাইকটো এনেকৈ কৰিব। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নিজৰ ফেমিলি মেম্বাৰ লগত আৰু নিজৰ ফ্ৰেণ্ডছৰ লগত। তো এতিয়া মই ব্ৰেকফাষ্ট খাবলৈ লৈছোঁ। তাৰপিছত এতিয়া মই ব্ৰেকফাষ্ট কৰি উঠি মাৰ লগত অফিচ আছে। ইমান বৰ হ'ব, কিন্তু আপোনাৰ লগত থাকিবলৈ বেলেগে মজা। তো আজি মই এতিয়া অফিচৰ যে মোৰ পাপাৰ মানে দেউতাৰ অফিচৰ এই যোনজন ছোৱালী আছে সিহঁতক দেখাম। তো বাই বাই এতিয়া কাৰণে।